So guys, আমি এতিয়া ভাত খাবলৈ কাৰণে সোমাইছো এখন সৰু হোটেলত। বহুত ভাগৰ লাগিছে, ভোকো লাগিছে। আমি ভাতটো খাওঁ, খাই মেলি আকৌ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ যাওঁ। আমি যাম পবিতৰা। আপোনালোকে চাই থাকক। এবাৰ আমাৰ সুনুৱে চলাইছে দেই, নেপেলাবি দেই। আমি ভাত চাত খাই ল'লোঁ, পিছে নাই খোৱা, অলপ অলপে খাইছোঁ। ৰাতিপুৱাটো একো খোৱা নাছিলোঁ ন। এতিয়া আমি গৈ আছোঁ পবিতৰা। So guys, আমি আহি এতিয়া বুঢ়া মায়ং পাৰ হৈ ৰজা মায়ং পালোঁ। ৰজা মায়ঙৰ পৰা এতিয়া আমি পবিতৰালৈ সোমাম। এইখন চাইনবোৰ্ডখন চাগে উল্টা লিখিছে আপোনাৰ কেমেৰা। এতিয়া মই চলাম দেই। তই আৰু গুৱাহাটী গৈ পাওঁতে 3 দিন লাগিব নহ'লে, তই যেনেকৈ চলাইছ এতিয়া। তো গাইজ আমি আহি পালোঁ পবিতৰা ৱাইল্ড লাইফ চেংচুৱেৰী। আপোনালোকে যদি কেতিয়াবা এলিফেণ্ট চাফাৰী, জীপ চাফাৰী কৰিব বিচাৰে, ইয়াতে টিকেট কাটিব পাৰে। টিকেট কাটি ইয়াৰ ভিতৰলৈ গৈ পেলাই তাতে বৰ্ডিং পইণ্টবিলাক আছে। আহক দেখাই আছোঁ। এই চা, এইবিলাক ইগল দেখিলি না, ৰাস্তাত ঘূৰি আছে এইবিলাক ইগল। আৰু এইকেইটা হৈছে তোৰ হেৰি পিকক। নহয় ৰে, বিৰাট ধুনীয়া লাগিছে। কি হয় ওচৰৰ পৰা দেখাচোন, এইকেইটা কি চৰাই হয় আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন, আমি ধৰিব পৰা নাই। আমি আহি পালোঁ পবিতৰা ৱাইল্ড লাইফ চেংচুৱেৰী, যোনটো আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যোনখিনি আপোনাৰ জীপ চাফাৰী, এলিফেণ্ট চাফাৰী কৰায়, সেইটো অফিচ এইটোৱে হয়। এইটো ইয়াতে এখন চিলড্ৰেনছ পাৰ্ক আছে। বিশেষ একো নাই, কিন্তু টাইম পাছ কৰিব পাৰি। আৰু এইটো হৈছে আপোনাৰ হেংগিং ব্ৰিজ এখন আছে ইয়াতে এফালে। আৰু এলিফেণ্ট ৰাইডিং পইণ্টটো এইফালে আছে, বৰ্ডিং পইণ্ট এইটো, য'ৰ পৰা হাতী পিঠিত উঠি যাব পাৰি ভিতৰলৈ। চ' এতিয়াতো বাৰু বন্ধ হৈ আছে, কাৰণ পানী হৈ আছেতো চবফালে। ঠাণ্ডা দিনত আহিলে আপোনালোকে চাব পাৰিব। ৰাতিপুৱা 6টা বজাৰ আগত আহি পাব লাগিব এলিফেণ্ট চাফাৰী কৰিব বিচাৰে যদি। আৰু জীপ চাফাৰীৰ কাৰণে আপোনাৰ 9টা-10টামান বজালৈকে আহি পালেও পাব। সেয়ে আৰু বাকীখিনি আমি পবিতৰা মাজেদি ওলাই গৈ আমি সোণাপুৰ পামগৈ। সোণাপুৰ নে কি পাইগৈ সেইখিনি জেগা, সোণাপুৰে মষ্ট প্ৰবেবলি ক্ষেত্ৰিক
সেইখিনি পাই পেলাই ৰাস্তাটো দেখাই যাম বলক। ৰাতিপুৱাৰ পৰা ঘূৰিয়ে ফুৰিছোঁ, ভাগৰ লাগিছে। চ' আমি এতিয়া আহি পালোঁ যোৰাবাট। এতিয়া আকৌ মন গৈছে শ্বিলঙৰ ফালে এপাক যাওঁ নেকি। যাবি নেকি? বলক, এফালেও বহুত দিন হ'ল যোৱা হোৱা নাই। যাওঁ এফালে এপাক, আকৌ কেতিয়া আহিব পাৰোঁ ঠিক নাই। চ' গৈ আহোঁ এপাক। চ' গাইজ, আমি এতিয়া শ্বিলঙৰ ফালে গৈছিলোঁ, কিন্তু মোৰতো বাৰু ডাবল ভেকচিন লোৱা আছে, এই প্ৰাণীটোৱে ভেকচিনে লোৱা নাই। ত' আকৌ ক'ভিড টেষ্ট কৰিব লাগিব। ডাবল ভেকচিন থাকিলে বাৰু প্ৰব্লেম নাই, ক'ভিড টেষ্ট কৰিব লাগিব। নিগেটিভ আহিলে হয়তো যাবলৈ দিব নিদিবও পাৰে। এইবিলাক প্ৰব্লেম হোৱাতকৈ আমি যোৱাই নাই। আমি আধা ৰাস্তাৰ পৰা ঘূৰি আহিলোঁ, এনেই অলপ ফিলটো লৈ আহিলোঁ। ঠাণ্ডা ঠাণ্ডা বতৰ, ধুনীয়া। ইফালে যিমানে আগুৱাই গৈ আছোঁ ইমানে ঠাণ্ডাটো বেছি। আমাৰ এইফালে আৰু ফেন চলাই তৎ পোৱা নাই মানে। ইয়াত এতিয়া ধুনীয়া বতৰটো। এতিয়া আমি আছোঁ বৰ্তমান বৰ্ণিহাটত। তো এতিয়া আমি ঘূৰি যাওঁ, গুৱাহাটীলৈ যাওঁ। তো গুৱাহাটীত গৈ দেখাই আছোঁ দিয়ক। আমি শ্বিলঙৰ ফালৰ পৰা ঘূৰি আহি গুৱাহাটী পালোহি। এতিয়া বহুত এন্ধাৰো হ'ল, দেখাবলৈ কাৰণেও একো নাই। গুৱাহাটী পালোহি যিহেতু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোকে যদি চাই আছিলে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চবৰে লগত। আৰু কি ভাল কৰিব পাৰিলোঁ হয় সেইখিনি আপোনালোকে চাই চিতি কমেণ্ট দিব, যাতে নেক্সট ভিডিঅ'ত আমি সেইখিনি আপলোড ইমপ্ৰুভ কৰিবলৈ কাৰণে চেষ্টা কৰোঁ। কথাই মাতে নোলোৱা হৈছে ভালকৈ, ভাগৰ লাগিছে যে। ঠিক আছে দিয়ক, আজিলৈ সামৰিছোঁ, বাই।